ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সর্বশ মিডিয়া। আজি আমি আহিছোঁ এই গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰত। এইটো হ'ল মানে ফাৰ্ষ্ট আহি এইটো হ'ল জিৰণি ঘৰটো চাওক। তাৰপিছত হ'ল এইটো শ্ৰীসূৰ্য মন্দিৰ। আপোনালোকে আগত এই কি কয় চাৰিওফালৰ দৃশ্যটো আকৌ চাই লওক, ভিউ তো চাই লওক। তাৰপিছত আমি কৈ আছোঁ ঠাইখনৰ আঁৰৰ কাহিনী, ইয়াৰ মূল কাহিনী কেনেকৈ হ'ল আৰু কিমান চনৰ পৰা ইয়াতে শ্ৰীসূৰ্য পাহাৰ বা এই ষ্টাৰ্ট হ'ল এতিয়া আমি কৈ আছোঁ। মন্দিৰৰ কথা ক'লো, এইটো হ'ল সূৰ্য মন্দিৰ। এই সূৰ্য মন্দিৰৰ পৰাই আজি যে সূৰ্য পাহাৰ বুলি কয় মন্দিৰ চাওক লম্বা। বছৰ আগতে মানে এইটো কয় সত্য যুগৰ পৰাই বোলে আজি হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ মহামিলন ভূমি বুলি এই শ্ৰীসূৰ্য পাহাৰত কোৱা হয়। এই তিনিওটা ধৰ্মৰ কিছু এই যে চিহ্ন এইখন পাহাৰত শিলত দিয়া আছে। যেনেকৈ মানে হিন্দু ধৰ্মৰ শিৱ পূজা যিখন আছে, আপোনাৰ ভিউবোৰত চাইছেই পাহাৰত এই যে শিৱলিংগ যিখন বা শিৱ মূৰ্তি যিখন থাকে, শিৱ দেখিবলৈ পাইছে শিৱ পূজা। আৰু তাতে আছে কি মূৰ্তিও আছে, অসংখ্য শিল কটা শিৱ গুহাও আছে, গুহা। তাৰপিছত এই শিৱ বিষ্ণু হৰি মানে বেলেগ ধৰ্মৰ জ্ঞান সিমান নাই, তথাপিও মানে এইখিনি ইয়াত আছে। আৰু এইটো পৰম্পৰাগতভাৱে এইখন এই শ্ৰীসূৰ্য পাহাৰ বা মন্দিৰ চন্দিৰ হৈছে। এইখিনি আছে সৰু সুৰা। যদি কিবা জানিবলৈ পালে, যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইয়াতকৈ ভালকৈ কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ আজিৰ কাৰণে, বাই।